Hi guys, welcome back to my YouTube channel. আজি আপোনালোকক দেখাই আছো কিছুমান খানা বনোৱা বস্তু, কিছুমান খানা বনোৱা ট্ৰিক। ভিডিওটো চাই থাকক। চুঙাত দিয়া হৈছে সৰু মাছ, শেৱালি ফুল, মছলা চছলা হালধি চালধি দিয়া হৈছে। তাৰপিছত ইফালে আছে আপোনাৰ মূলা, লগত আছে কলৰ ডিল, সৰু মাছ। এইটো মূলা, এইটো সিজোৱা হ'ব, বইল, অনলি বইল মানে। বাকী এয়া ইফালে দিয়া হৈ গৈছে, बना থকা হৈছে। लड़ा के बना रहा है, लड़ा के बना रहा है, माने इतना लड़ाएगा क्या केराही फूटी जाएगा। बना के आप खा के देखो कितना टेस्टी होता है। ইয়াতে আমাৰ তৈয়াৰ হৈ গৈছে চবে, মূলা, কলৰ ডিল, মাছ, এইটো বুটিয়া মাছৰ ফ্ৰাই, ইফালে আছে আপোনাৰ এইটো চুঙাত দিয়া মাছ, এফালে হৈ গ'ল কেকুৰা বাথুন, চৰি বাথুন নহয় চাটনি, মানে আমি বাথুন কওঁতো। অলপ বস্তুখিনি তৈয়াৰ হৈ গ'ল, এবাৰ জুতি লৈ চাব কেনেকৈ লাগে। बहुत टेस्टी है।